Hello everyone. সকলোকে পুনৰবাৰ মোৰ YouTube চেনেলটোলৈ আন্তৰিক স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজত আহিছো। এতিয়া হৈছে সময়টো 10:30 বাজিছে আৰু মই ক্লাছলৈ যাবলৈ ওলাইছো। কিন্তু আজিৰ ব্লগটো এই কাৰণে বনাইছো কাৰণ আজি এটা স্পেশাল দিন হয়। আমাৰ লগৰ এজনীৰ আজি বাৰ্থডে। আৰু হেতু কাৰণে যিমান পাৰো আজি মোমেন্টছখিনি ক্যাপচাৰ কৰিব চাম। ক্লাছ আছে ক্লাছ কৰি কেনেকৈ আমি কি কৰো অলপমান আমি প্ল্যান এটা কৰিছো বাৰু নকৰা নহয় তাই গম নাপায় হেতু কাৰণে বুলু ক্যাপচাৰ কৰো এতিয়া প্ৰথমতে গৈ কিন্তু ক্লাছহে কৰিম হেতু কাৰণে আপোনালোকক 2টা বজাৰ পাছতহে যত যি দেখাব পাৰো দেখাম এতিয়া ইয়াতে ব্লগটো জাস্ট ষ্টাৰ্টহে কৰি থৈছো আপোনালোকে কিন্তু স্কিপ নকৰিব একদম শেষলৈকে চাব আৰু আশা কৰো মোৰ ব্লগটো চাই আপোনালোকে ভাল পাব আৰু যদিহে আপোনালোকে মোৰ চেনেলটো আজি প্ৰথম চাইছে তেতিয়াহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল বাটনটো ক্লিক কৰি দিব তেতিয়াহলে মই এতিয়া যাও ক্লাছলৈ কাৰণ মোৰ দেৰি হৈছে পিছত লগ পাম A little later. Birthday to you. Happy birthday. Thank you. আমি ক্লাছ এটা ক্লাছ কৰিলো আৰু এটা ক্লাছ বাকি আছে এয়া বাৰ্থডে গাৰ্ল কিবা এটা কৈ দে কি কম আজি দিনটোত উপবাস টপকি পৰিছিলে নহয় মানে মেকআপা ওলাইছিলে আৰু তাইৰ লগত আৰু এজনী ছোৱালী ওলাইছিলে টুইনছ কিন্তু এজনী মানে ইমানে মানে এজনী লছ পচি আছিলে তাই সোনকালে ওলালে হেতু কাৰণে কিমান দেৰি পিছত মই 5 মিনিটৰ আগত তাই 5 মিনিটৰ পাছত তাই 5 মিনিটৰ পাছত ওলাইছে মানে আজি 5 মিনিট আগৰ কাইলৈ এক্সাম আছে সেইকাৰণে পঢ়ি আছে এতিয়া ছাৰ আহিব আমি ক্লাছ কৰি লওঁ তাৰ পিছতে আমি ক'বাত দিনে যাম আৰু বাৰ্থডে গাৰ্লে আমাক চকলেট দি আছে ঐ মোৰ চকলেটটো দে সৰি আদিত্য মই তোৰ পাৰ্টটো লৈ ললো মই যে ইমান পেটু এতিয়া গম পাইছো দেখাই দিওঁ এইজনী ইমান হাৰামি গম পা ঐ তৰংগ শুন না এজনীয়ে মোৰ নামটো শুকান মাছ বুলি ছেভ কৰি দিছে সেইদিনা স্ক্ৰীনশ্বট দি যেতিয়া ষ্টেটাছ দিছে তেতিয়াহে গম পাইছো শুকান মাছ বোলে আজি তাই বাৰ্থডে তাই মোক কৈছে কালি খুৱাই দিম সেইটো বাৰ্থডে গাৰ্লৰ ওপৰত কথা তো আজি সঁচা ধুনীয়া লাগিছে 2 hours later. ক্লাছ কৰি এতিয়া ফুডিজ টেবুলত আহি আছো দুইজনী আমি আগতে আহি এতিয়া লগৰখিনি আহি আছে তাৰপিছত আমি এতিয়া দেখাম আপোনালোকক চাই যাব কিবা কবি নি ছোৱালী আজি কিন্তু বাৰ্থডে গাৰ্লৰ ইমানেই গৰম উঠি আছে বতৰটো তাই সদায় ঠাণ্ডা লাগে তাই গৰমতো তাই ঠাণ্ডা লাগে কিন্তু আজি তাই গৰম উঠি আছে মানে আজিৰ স্পেচিয়েলিটি তাই এইটো তাকে যি নহওক আমি এতিয়া ওপৰলৈ যাম বোলক Moments later. আমি এতিয়া ফুডিজ টেবুলৰ বাহিৰত আছো আমি অলপ টাইম হ'ল বাৰ্থডে গাৰ্ল আৰু মই সোনকালে আহি পালোহি ইহঁতি এতিয়া কেক আৰু গিফ্ট লৈ আহিছে তাই গম নাপাই যে ইহঁতি কেক আনিছে কিমান দূৰ ঘূৰিলে কাৰণ অলপ পইচা শ্বৰ্টেজ হৈ গ'ল সেইটো কাৰণে গোটেই টাউন ঘূৰি পকি আহি এতিয়া পাইছেহি তাই একদম একো তাইৰ আইডিয়া নাই কি চলি আছে একচুৱেলি এয়া সেলফি সেশন চলিছে তোৰ কেলে লাভ নাই কি সেন্সত ক'লে বাৰু এই কথাটো ঐ মোক মানে আউট কৰি দিলি ন সেলফি মৰা যা আমাক কৈ পেলাই নিজেই চেল্ফি হেৰি আৰু দিছে অঁ Happy birthday to you.
Happy birthday to you. Happy birthday, happy birthday, happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday, happy birthday to you. আৰু অলপ ক্ষীণ হ একদম খবৰ হ'বলৈ লাগে মোক তহঁতি মোক ক'ব যে খবৰ হ'ম নালাগে সেইবোৰ নালাগে Happy birthday to অলপমান ফেট ষ্টাইল লৈ ল'ব ভালেই আছিলে ন যদি ভিডিঅ'টো ভালেই আছিলে দিব পৰা ভালেই আছিলে ন মইতো ভালকৈ দিব পাৰিম এই মানে যিমান লাগে Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday, happy birthday to you. হেৰি কৰিবি আকৌ তই শকত হবি ঐ এই যদি গোটেই কেকটো খুৱাই দিওঁ এই শকত নহয় জানো নাই তাই শকত নহয় ঐ নপৰিবি দেই বছ তই এইটো কিন্তু মই দিম দেই হেৰিয়া অঁ মোক নলগাবি নে মোক নলগাবি প্লিজ নলগাবি চা ৰাইট খক চা ৰাইট খক চা মই ইমান চাফা হৈ আছোঁ মোক লগাব মই নিদিলোঁ কাৰণ স্কিনটো বহুত লুমুই উঠি অৱস্থা বেয়া হৈ আছে মইতো বাচি গ'লো মোক দেখিছ নাই মোক তহঁতি ইয়াত থাক মই খাওঁগৈ দেই মই সেইটোত পাৰিম কিন্তু দেই সেইটোত পাৰিম সেইটোত মই একদম এক্সপাৰ্ট এই আমাৰ এতিয়া খাবৰ কাৰণে আমাক এখন দি থৈছে এতিয়ালৈকে খানা আহি পোৱাহি নাই লাহে লাহে খাম আৰু যেতিয়া আহিব ঐ আমি লাঞ্চ কৰিবলৈ আহি এতিয়া কেইটা বাজিলে চাচোন 4:30 হ'ল কাৰণ আমি ক্লাছৰ পৰা ওলাওঁতেই দেৰি হ'ল ন তাৰপিছতে এইকেইটা প্ৰাণীয়ে বহুত দেৰি লগালে আমিতো আহি কেতিয়াবা সেইটো কাৰণে যিয়ে নহওক আল্টিমেটলি দেৰিটো তহঁতৰ কাৰণে হ'ল অঁ সেইটোৱে তহঁতৰ কথা বহুত লগালোঁ গম পাওঁ অ' তই এইটো খোল নাখোল ইয়াতে খোল তেতিয়া মই ব্লগত দেখাব পাৰিম ন নিজকে বিচাৰিছে চাগে এফালে মোক ভালকৈ দেখাই লৈছোঁ
এয়া আমাৰ মেমৰিজ কিছুমান তাই যাতে সদায় এই ফটোখন দেখি আমাৰ চবক মনত ৰাখে না পাহৰি যাব পাৰে হয় নাই পাহৰি যাব পাৰে আমাৰ খানা আহি গ'ল ভালকে ভালকে চুবা আকৌ কিন্তু হিন্দী চিনেমাবোৰ দেখা নাই কেনেকৈ ইমান ধুনীয়াকৈ খায় কম তেনেকৈ চুবা এয়া চামুচে খোৱা হ'লে কি অৱস্থা হ'ল সেইটোৱে মোৰ পেট নভয় মোৰ পেট নভয় মেইন কথা হাতেৰে খাব লাগে সেইটোৱে খাই মেলি ফটো চটো উঠাই আহি আছো তললে এতিয়া গ'লে মানে মোৰ হৈ যাবগৈ 5:30 পাই যাম তোক এনেকুৱা কেমেৰাত হেৰি লাগিছে নহয় ঐ আমিতো কেইমহল গ'লো বাৰু কেনেকৈ কৈছে খানাবে বৰ যাওঁতে কিমান পেটটোৰ চাইজ আছিলে এতিয়া চা পেটৰ চাইজ খাই গৈ কাটিব লাগিব আমি কি কৰিলো ক আমি আজৰিতো হ'লো আমি ঢেৰ ফটোজ উঠালো তাৰপৰা এতিয়া আমি ৰিল ভিডিঅ' বনাম কিন্তু এক পঠিয়াই ন কাৰণ এই ঘৰ অলপ দূৰত হয় যাবলৈ গাড়ী নাপাব সেইটো কাৰণে কথা নাছিলে নহ'লে কথা নাছিলে সেইটো কাৰণে ওলোৱাই লৈ এইখিনি ধুই আছে ৰ ফটো এটা আমিতো হয়ে তেনেকুৱা